আমি প্ৰতিটো মুহূৰ্ততে বিনামূলীয়াকৈ সেৱন কৰি থকা অক্সিজেনখিনিও কেতিয়াবা হস্পিটেলৰ বিছনাত গৈ কিনিব লগা হয়। আচলতে আমি প্ৰত্যেকটো বস্তুৰ মূল্য এটা নিৰ্দিষ্ট সময়তহে উপলব্ধি কৰিব পাৰোঁ। যিদৰে পিতৃ-মাতৃৰ মূল্য তেওঁলোক নোহোৱা হৈ যোৱাৰ পাছত অনুভৱ কৰা যায়। সোণালী শৈশৱৰ দিনবিলাক কিমান সুন্দৰ আৰু সুমধুৰ আছিল তাক আমি ডেকা জীৱনত আহিহে উপলব্ধি কৰিব পাৰোঁ। বা বাৰ্ধক্যই গাত আঁচোৰ মাৰিলেহে এই ডেকা জীৱনটো কিমান সুন্দৰ আছিল তাক আমি উপলব্ধি কৰিব পাৰিম। এতিয়া কথা হ'ল, আমি ডেকা জীৱনত আহি সোণালী শৈশৱৰ দিনবিলাকহে ভাল বুলি দুখ প্ৰকাশ কৰিম, নে বাৰ্ধক্যই গাত আঁচোৰ মাৰিলে ডেকা জীৱনটোহে ভাল আছিল বুলি দুখ প্ৰকাশ কৰিম, নে আজিৰ সময়খিনিক লৈ এনজয় কৰিবলৈ চেষ্টা কৰিম। মানুহ পৰিস্থিতিৰ দাস। তথাপিও ক'ব বিচাৰিছোঁ, আপুনি যি পৰিস্থিতিতেই নাথাকক কিয় সদায় এনজয় কৰি যাবলৈ চেষ্টা কৰিব। কাৰণ জীৱনটো মাত্ৰ দুদিনৰ, আৰু তাক যদি এবাৰ হেৰাই যায় দুনাই ঘূৰাই কেতিয়াও নাপায়। গতিকে মুখত এমুকুৰা হাঁহি লৈ বিন্দাছ এনজয় কৰি যাওক। কাৰণ সুখ দুখৰ সমাহাৰেইটো জীৱন।